নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল টেক আপ আসামত। আজি আমি এই ভিডিঅ'টোত 2021 বৰ্ষৰ LP আৰু UP এছিষ্টেণ্ট টিচাৰৰ কাট অফ মাৰ্কছসমূহ কেনেকুৱা ধৰণৰ থাকিব পাৰে তাৰ বিষয়ে আমি আলোচনা কৰিম। যোৱা আমি দুটামান ভিডিঅ'ত যোৱা বছৰ 2020 চনৰ LP আৰু UP টেটৰ এছিষ্টেণ্ট টিচাৰৰ কাট অফ মাৰ্কছখিনি কেনেকুৱা আছিলে সেইসমূহ আমি ডিষ্ট্ৰিক্ট ৱাইজ আমি কেটেগৰী ৱাইজ আমি আলোচনা কৰিলোঁ। বিভিন্ন ধৰণৰ তথ্য পাতিসমূহ আমি সংগ্ৰহ কৰি বা অফিচিয়েলি হওক বা নন অফিচিয়েলি যিটো আমাৰ এভেইলেবল আছে ডাটাখিনি, এই গোটেইখিনি আমি সংগ্ৰহ কৰি এটা তালিকা প্ৰস্তুত কৰিছোঁ, যাৰ বাবে আপোনালোকৰ এইবাৰ ডিষ্ট্ৰিক্টসমূহ বাছনি কৰিবলৈ আপোনালোকৰ সুবিধা হওক। চ' আমি যোৱা বছৰ কাট অফ মাৰ্কছখিনি যেনেকুৱা আছিলে ডিষ্ট্ৰিক্ট ৱাইজ কেটেগৰী ৱাইজ এই গোটেইখিনি চাই মেলি আমি এই তালিকাখন প্ৰস্তুত কৰিছোঁ। গতিকে আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে আমাৰ এই ভিডিঅ'টো লাইক কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আপোনালোকে আমাক এপ্ৰিচিয়েট কৰিব পাৰে, কাৰণ আপোনালোকৰ কাৰণে মই বিভিন্ন ধৰণৰ ডাটাসমূহ কালেক্ট কৰি এটা সুন্দৰকৈ চিম্পলকৈ এটা লিষ্ট এখন তৈয়াৰ কৰিছোঁ এক্সপেক্টেড কাট অফ মাৰ্কছৰ ওপৰত। চ' আজিৰ এই তালিকাখনত আমাৰ LP আৰু UP টিচাৰ এছিষ্টেণ্ট টিচাৰৰ কাৰণে কেটেগৰী ৱাইজ কেনেকুৱা ধৰণৰ এক্সপেক্টেড কাট অফ মাৰ্কছ থাকিব পাৰে তাৰে আমি কথা আলোচনা কৰিম। চ' ভিডিঅ'টো অন্তিমলৈকে চাই থাকিব। আমি প্ৰথমে চাওঁ EWSৰ ক্ষেত্ৰত 186টা পোষ্ট আছে। ইয়াৰে এইবাৰ এক্সপেক্টেড কাট অফ মাৰ্কছটো 210 প্লাছ হোৱাৰ সম্ভাৱনা আছে। 210 প্লাছ কাট অফ মাৰ্কছ থকাৰ মানে আপোনালোকৰ চাকৰিটো 70% চাকৰি হোৱাৰ সম্ভাৱনা আছে। ঠিক তেনেদৰে আনৰিজাৰ্ভৰ ক্ষেত্ৰত আপোনালোকে ইয়াত চাব পাৰে 1854টা পোষ্ট আছে। ইয়াৰে এক্সপেক্টেড কাট অফ মাৰ্কছ এইবাৰৰ 215 প্লাছ যোৱাৰ সম্ভাৱনা আছে। আনৰিজাৰ্ভৰ ক্ষেত্ৰত সদায় কাট অফ মাৰ্কছটো বেছি থাকে। চ' EWSতকৈ ইয়াত 5 নম্বৰে আমি এইবাৰ এক্সপেক্ট কৰিছোঁ যে বেছি থাকিব, কাৰণ EWS আৰু আনৰিজাৰ্ভৰ ক্ষেত্ৰত ইমান এটা ডিফাৰেঞ্চ নাথাকে। চ' যদি আপোনালোকৰ মাৰ্কছ যদি 215তকৈ অধিক হয় তেনেহ'লে আপোনালোকৰ এইবাৰ চাকৰি পোৱাৰ সম্ভাৱনাটো আছে। একেদৰে OBC ক্ষেত্ৰত 1114টা পোষ্ট আছে। ইয়াৰে আমাৰ এক্সপেক্টেড কাট অফ মাৰ্কছ হৈছে 200 প্লাছ। চ' যদি আপোনালোকৰ 200 প্লাছ যদি আপোনাৰ মাৰ্কছ আছে তেনেহ'লে আপুনি ছেফ জ'নত আছে। SCৰ ক্ষেত্ৰত 353টা পোষ্ট আছে। ইয়াৰে এক্সপেক্টেড কাট অফটো হৈছে 185। চ' 185 হ'লে আপোনালোকৰ এইবাৰ সম্ভাৱনাটো আমি দেখিবলৈ পাইছোঁ। ঠিক তেনেকৈ আপোনাৰ STPৰ ক্ষেত্ৰত যদি আমি চাওঁ তো 554টা পোষ্ট আছে। ইয়াৰে এক্সপেক্টেড কাট অফ মাৰ্কছটো হৈছে 170 প্লাছ। আৰু ST হিলছৰ ক্ষেত্ৰত আপোনালোকে চাব পাৰে 835টা পোষ্ট আছে, 835টা পোষ্ট আছে আৰু ইয়াৰ এক্সপেক্টেড কাট অফ মাৰ্কছটো হৈছে 158 প্লাছ। চ' আপোনালোকে ইয়াত মন কৰিব পাৰে ST হিলছৰ ক্ষেত্ৰত 835টা পোষ্ট আছে আৰু ইয়াৰ কাট অফ মাৰ্কছটো খুব কম দেখিবলৈ পাইছে, কাৰণ আমাৰ ST হিলছৰ কেটেগৰীৰ কেণ্ডিডেটসমূহৰ সংখ্যা খুব কম থাকে। চ' ইয়াৰ এক্সপেক্টেড কাট অফ মাৰ্কছটো একেবাৰে কম হোৱাটো আমাৰ স্বাভাৱিক। চ' যদি আপোনালোকৰ যদি 158 প্লাছ যদি আপোনালোকৰ মাৰ্কছ আছে তেনেহ'লে আপোনালোকে এইবাৰ নিশ্চিন্ত মনে থাকক, আপোনালোকৰ চাকৰি পোৱাৰ সম্ভাৱনাটো একেবাৰে বেছি। চ' আপোনালোকে 70% আপোনালোকে ধৰিব পাৰে এই আমাৰ যিটো কাট অফ মাৰ্কছ আমি তৈয়াৰ কৰিছোঁ এইখিনিৰ ভিতৰত যদি আপোনালোকৰ মাৰ্কছ পৰে তেনেহ'লে আপোনালোকে 70% আপোনালোকৰ চাকৰি পোৱাৰ সম্ভাৱনাটো আছে। চ' মই ইয়াতে কৈ দিওঁ যে এই গোটেইখিনি মাৰ্কছখিনি আমাৰ এটা ছাৰ্ভেৰ ওপৰত ডিপেণ্ড কৰিছে। যোৱা বছৰৰ কাট অফ মাৰ্কছ, এই বছৰৰ টেট পাছ কৰাৰ কেণ্ডিডেটৰ মাৰ্কছখিনি, অভাৰঅল মাৰ্কছখিনি কেনেকুৱা ধৰণৰ আছে এই গোটেইখিনি ছাৰ্ভে কৰি মেলি আমি এটা লিষ্ট তৈয়াৰ কৰিছোঁ, যিটো হৈছে আপোনাৰ একেবাৰে নন অফিচিয়েল। চ' আপোনালোকে ইয়াত জাষ্ট অনুমানহে কৰিব পাৰে। ইয়াৰ পিছতে আমি চাম আপাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰত এইবাৰৰ কাট অফ মাৰ্কছসমূহ কেনেকুৱা ধৰণৰ হ'ব পাৰে। EWSৰ ক্ষেত্ৰত এইবাৰ 186টা পোষ্ট আছে। ইয়াৰে আপাৰ প্ৰাইমেৰীত কাট অফ মাৰ্কছটো যাব 295 প্লাছ। EWSৰ ক্ষেত্ৰত আপোনালোকে দেখিছে 295 প্লাছ ইয়াৰ কাট অফ মাৰ্কছ যোৱাৰ সম্ভাৱনা আছে। ঠিক তেনেদৰে আমাৰ আনৰিজাৰ্ভৰ ক্ষেত্ৰত আছে 365টা পোষ্ট। ইয়াৰে 300 প্লাছ 300 প্লাছ যোৱাটো কাট অফ মাৰ্কছটো এইবাৰ সম্ভাৱনা আছে। ইয়াত আপোনালোকে দেখিব পাইছে আমাৰ EWS আৰু আনৰিজাৰ্ভৰ ক্ষেত্ৰত খুব এটা আমি ডিফাৰেঞ্চ এটা দেখিবলৈ নাপাওঁ, কাৰণ আমাৰ EWSটো আনৰিজাৰ্ভৰ কেটেগৰীৰ কেণ্ডিডেটে এপ্লাই কৰিব পাৰে যদি EWS চাৰ্টিফিকেট আছে। চ' ইয়াৰ ডিফাৰেঞ্চটো আপোনালোকে 5-6 এনেকুৱা ধৰণে দেখিবলৈ পাব। যদি আপোনালোকৰ এইখিনিৰ ভিতৰত যদি আপোনালোকৰ মাৰ্কছ পৰে তেনেহ'লে আপোনালোকৰ এইবাৰ 70% মই কৈ আছোঁ অথনিৰ পৰা, আপোনালোকে তাৰমানে আপোনালোকে ছেফ জ'নত আছে। ঠিক আছে।
সো একেদৰে আমি যদি OBC ক্ষেত্ৰত চাওঁ তেনেহ'লে ইয়াত 274টা পোষ্ট আছে আৰু ইয়াৰ এক্সপেক্টেড কাট অফ মাৰ্কছটো হৈছে 295+। সো আপোনালোকে ইয়াত দেখি আছে যে আনৰিজাৰ্ভ EWS আৰু OBC ক্ষেত্ৰত খুব এটা ডিফাৰেঞ্চ আপোনালোকে দেখি পোৱা নাই, কাৰণ এইবাৰ কেণ্ডিডেটৰ সংখ্যা খুব বেছি হৈছে টেট পাছ কৰাৰ আৰু পোষ্টসমূহ যথেষ্ট কম। সো ইয়াতে আমি ডিফাৰেঞ্চসমূহ খুব কম দেখিবলৈ পাম। সো এক্সপেক্টেড কাট অফটো হৈছে 295+ OBCৰ ক্ষেত্ৰত। একেদৰে SC ক্ষেত্ৰত 79টা পোষ্ট আছে আৰু ইয়াৰ এক্সপেক্টেড কাট অফ মাৰ্কছ এবাৰ যোৱাৰ সম্ভাৱনা আছে 270+। আমাৰ ST প্লেনৰ ক্ষেত্ৰত 137টা পোষ্ট আছে, ইয়াৰে এক্সপেক্টেড কাট অফ মাৰ্কছটো এবাৰ আমি দেখিবলৈ পোৱাৰ সম্ভাৱনা আছে 265+। যদি আপোনালোকৰ 265+ ST প্লেন কেটেগৰী যদি কেণ্ডিডেটৰ মাৰ্কছ আছে তেনেহ'লে আপোনালোকে এইবাৰ ছেফ জোনত আছে। একেদৰে আমাৰ ST হিলছৰ ক্ষেত্ৰত 170টা পোষ্ট আছে, প্লেনতকৈ হিলছত বেছি পোষ্ট আছে এইবাৰ। সো আৰু লগতে আমাৰ ST হিলছৰ কেণ্ডিডেটৰ সংখ্যাও কম। সো ইয়াৰ কাট অফ মাৰ্কছটো প্লেনতকৈ ST হিলৰ খুব কম হোৱাৰ সম্ভাৱনা আছে। সো গতিকে আপোনালোকৰ যদি ST হিলৰ যদি কেণ্ডিডেট হয় তেনেহ'লে আপোনালোকৰ কিন্তু এইবাৰ খুব বেছি সম্ভাৱনা আছে চাকৰি পোৱাৰ। সো বন্ধুসকল, এইখিনি আপোনালোকে দেখিব পাইছে কাট অফ মাৰ্কছৰ আমাৰ সম্ভাৱ্য আমাৰ কাট অফ মাৰ্কছখিনি। সো আপোনালোকে যদি ইমানৰ ভিতৰত যদি আপোনালোকৰ মাৰ্কছখিনি পৰে তেনেহ'লে আপোনালোকে এইবাৰ ভাবিব পাৰে যে আপোনালোকে জব পোৱাটো খুব চান্সেছ বেছি, আপোনালোকে এটা ছেফ জোনত থাকিব। সো এই গোটেইখিনি আমাৰ মাৰ্কছখিনি হৈছে কাট অফ মাৰ্কছখিনি এটা নন অফিচিয়েল হয়, আমি ছাৰ্ভে কৰি ওলাইছোঁ বুলি মই কৈ আছোঁ। সো যদি আপোনালোকে এই ভিডিঅ'টো চাই যদি কিবা এটা হ'লেও আপোনালোকৰ কাৰণে বেনিফিট হৈছে বুলি আপোনালোকে ভাবে তেনেহ'লে আমাৰ এই ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি আপোনালোকে আমাক এপ্ৰিচিয়েট কৰিব পাৰে, কাৰণ আপোনালোকৰ কাৰণে আমি চিম্পলকৈ এটা লিষ্ট এটা বনাইছোঁ বিভিন্ন ধৰণৰ তথ্য পাতিসমূহ আমি চাই মেলি। সো আজিৰ ভিডিঅ'টো বন্ধুসকল ইমানেই আছিলে। সো যদি আপোনালোকে এনেকুৱা ধৰণৰ ভিডিঅ' আগন্তুক দিনত চাব বিচাৰে বা অসম লেভেলৰ যিকোনো ধৰণৰ জবৰ চাকৰিৰ ক্ষেত্ৰত যদি তথ্য পাতিসমূহ আমাৰ খবৰসমূহ জানিবলৈ বিচাৰে তেনেহ'লে চাই থাকিব ইউটিউবত টেগ আভাছন। ধন্যবাদ।